প্ৰতিটো দিন, প্ৰতিটো ৰাতি, প্ৰতিটো পুৱা একে ধৰণৰ লাগে নহয়নে? একেই কাম, একেই চিন্তা, একেই জীৱন। কিন্তু এই সাধাৰণ দিনবোৰৰ মাজতে লুকাই থাকে আমাৰ আচল কাহিনী। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মোৰ জীৱনৰ এটা সম্পূৰ্ণ দিন। নো ফেক লাইফ, নো শ্ব' অফ, জাষ্ট ৰিয়েল মোমেণ্টছ। মানুহৰ জীৱনটো কেতিয়াও পাৰফেক্ট নহয়, কিন্তু প্ৰতিটো দিনৰ ভিতৰত এটা নতুন শিক্ষা থাকে। আৰু আজি সেই দিনটোৰ সম্পূৰ্ণ জাৰ্ণি আপোনালোকে মোৰ লগত অনুভৱ কৰিব পাৰিব। সোনকালে শুই উঠাটো সকলোৰে বাবে সদায় ইজি নহয়, কিন্তু যদি আপোনাৰ সপোন ডাঙৰ হয়, আপুনি জীৱনত কিবা এটা কৰিব বিচাৰে, তেন্তে সোনকালে উঠিবই লাগিব। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছো আৰু লগতে মোৰ জীৱনৰ প্ৰথমটো ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে যাতে এই ভিডিঅ'টোত শেষৰলৈকে জড়িত হৈ থাকে, তাৰে কামনাৰে আজিৰ এই বিশেষ দিনটোৰ বিশেষ ব্লগটো মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে উপস্থাপন কৰি দেখুৱাবলৈ ওলাইছো। তো গতিকে শেষৰলৈকে সকলোৱে জড়িত হৈ থাকিব। এই চাহৰ কাপটোৰ পৰাই মোৰ দিনটোৰ আৰম্ভণি হয় আৰু চাহ একাপ খাই লোৱাৰ পাছত নিজৰ কৰিবলগীয়া কামখিনি আগবাঢ়ি যাবলৈ যেন এটা এক্সট্ৰা এনাৰ্জি পোৱা যায় যেন অনুভৱ হয়। যদি আপুনি নিজৰ জীৱনটো ইমপ্ৰুভ কৰিব বিচাৰে, নিজৰ সপোনবিলাক পূৰণ কৰিব বিচাৰে, তেন্তে পোনপ্ৰথমে আপুনি নিজৰ মৰ্ণিং ৰুটিন ইমপ্ৰুভ কৰিব লাগিব, সোনকালে উঠাৰ অভ্যাস কৰিব লাগিব। তো এতিয়া সময় হৈছে আমি দিনটোৰ কৰ্তব্যবিলাক, কামবিলাক, দায়িত্ববিলাক আমি নিজে পালন কৰা। তো মোৰ বৰ্তমান এতিয়া সময় হ'ল ডিউটি। তো ডিউটি মই ওলাম এতিয়া। ভিডিঅ'টো কণ্টিনিউ চাই থাকিব শেষৰলৈকে। ফাইনেলি মোৰ যিখিনি প্ৰয়োজনীয় সাজ পোছাক সকলোখিনি পিন্ধি মই ৰেডি হ'লো। আপোনালোকেও দিনটোৰ কাৰণে যিখিনি পৰিকল্পনা কৰিছে, যিবিলাক কৰিবলগীয়া কাম আছে, সুকলমে কৰিবলৈ সদায় চেষ্টা কৰিব। তো ফাইনেলি গাইজ মই ৰেডি হৈ গ'লোঁ নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিবলৈ। ৰ'দটো গাইজ আজি পূৰা খাওঁ খাওঁকৈ ওলাইছে, একদম মানে গৰমত আজি পূৰা ফাটিব, পূৰা ফাটিব আজি। বহুত মানুহে ছ'চিয়েল মিডিয়াত কেৱল ৰিজাল্টটোহে দেখা পায়, কিন্তু ৰিজাল্টৰ আঁৰৰ সেই ষ্ট্ৰাগলখিনি, সেই কষ্টখিনি, সেই পৰিশ্ৰমখিনি খুব কম মানুহেহে দেখে। কেতিয়াবা মটিভেশ্যন নাথাকে আৰু কেতিয়াবা একেবাৰে কৰিব মনে নাথাকে, কিন্তু তাৰ মাজতে কনচিষ্টেঞ্চি, এইটোৱেই মষ্ট ইম্পৰ্টেণ্ট বস্তু হয়। আপুনি যদি যিকোনো কাম এটা একেৰাহে অহৰহ অভ্যাসগতভাৱে কৰি আছে, তেন্তে সেই কামটোত আপুনি দুদিন পলমকৈ হ'লেও ছাকচেছ হ'ব পাৰিব। কিন্তু ইয়াৰ পৰিৱৰ্তে যদি আপুনি সেই কামটো অমনোযোগেৰে এদিন কৰিছে, 3 দিন কৰা নাই, পাহৰি গৈছে, আকৌ মনত পৰিছে, বহুদিনৰ পাছত আকৌ কামটো কৰিছে, এনেকুৱা ধৰণে যিকোনো কাম কৰিলে কেতিয়াও সেই কামটোত সফল হ'ব নোৱাৰি। তো মই বৰ্তমান এতিয়া ব্ৰেক ডিউটিত আছোঁ। ইয়া চাব পাৰে আপোনালোকে। আৰু আমাৰ গেটৰ সন্মুখৰ ভাগখিনি দেখুৱাইছোঁ অলপ। বৰ ডাঙৰ গছ এজোপা আছে। গৰম দিনত খুব ভাল লাগে এই গছজোপাৰ তলতে বহি আমি জিৰাওঁ। আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। খুব ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। তো গাইজ ফাইনেলি ডিউটি খতম হৈ গ'ল। প্ৰথম শ্বিফ্টটো খতম হৈছে, 3টা শ্বিফ্ট থাকে আমাৰ। প্ৰথম শ্বিফ্টটো খতম হৈছে, আকৌ 4 বজাৰ পৰা আছে। তো এতিয়া অলপ ফ্ৰেছ হ'ব লাগিব। যি কি নহওক, আপুনি যদি এতিয়াও মোৰ ভিডিঅ'টো চাই আছে, তেন্তে কমেণ্টত লিখিব কিপ গ্ৰ'য়িং বুলি। তেতিয়া মই জানিম যে আপুনি মোৰ ভিডিঅ'টোত শেষৰলৈকে জড়িত হৈ আছিল বুলি। গাইজ আজৰি সময়, বতৰো আজি বহুত গৰম পৰিছে। তো সকলোৱে অলপ কেৰম খেলি সময়টো আমি পাৰ কৰি আছোঁ। এয়া আমাৰ চেম্পিয়ন। তো এনেকৈ খেলি আছোঁ, পাৰ কৰি থাকোঁ আমি সময়বিলাক। কি কৰিব আৰু, গেম খাই বহি আছে আমাৰ মহাৰাজ। তো গাইজ ডিউটি চিউটি কৰিলোঁ ধুনীয়াকৈ, কেৰম চেৰম খেলিলোঁ, অলপ জিৰণি ল'লোঁ, অলপ ৰেষ্ট ল'লোঁ। এতিয়া হৈছে অলপ শৰীৰটোক টাইম দিয়া। তো অলপ খেলিবলৈ আহিছোঁ, ফুটবল খেলিব আহিছোঁ। আছে আমাৰ লগৰীয়া। ফুটবল, সুন্দৰ পৰিৱেশৰ মাজত আমি এতিয়া ফুটবল খেলিম, অলপ শৰীৰটোক অলপ। আজিৰ দিনত নতুন প্ৰজন্ম মোবাইল গেমিঙৰ প্ৰতি বেছি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান যুগত প্ৰযুক্তিৰ উন্নতিৰ ফলত মোবাইল ফোন প্ৰায় সকলোৰে হাতত থাকেই, আৰু সেইবাবে বহু কিশোৰ-কিশোৰী বাহিৰৰ খেলাৰ সলনি মোবাইল গেমত অধিক সময় ব্যয় কৰে। খেলা-ধূলাই ল'ৰা-ছোৱালীৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খেলা-ধূলা কেৱল আনন্দ বা বিনোদনৰ মাধ্যম নহয়, ই এজন মানুহৰ শাৰীৰিক,
মানসিক আৰু সামাজিক বিকাশতো ডাঙৰ ভূমিকা গ্ৰহণ কৰে। কন্টেন্ট ক্ৰিয়েটৰ হিচাপে জীৱনটো কেমেৰাত যিমান ইজি দেখা যায়, বাস্তৱত তাতকৈ বহুত কঠিন হয়। এটা ভিডিঅ'ৰ পিছত থাকে ঘণ্টাৰ পৰা ঘণ্টা হাৰ্ডৱৰ্ক, শ্বুটিং, এডিটিং, প্লেনিং, স্লিপলেছ নাইটছ। কিন্তু যদি আপুনি নিজৰ কাম কৰি ভাল পায়, আপুনি যিটো কাম কৰিব বিচাৰে, যিটো কাম কৰিলে আপুনি নিজকে সুখী বুলি ভাবে, সেই কামটোৱে কৰক আপুনি। লাগিলে সেই কামটো কৰোঁতে আপোনাৰ যিমানেই কষ্ট নহওক কিয়, পৰিশ্ৰম নহওক কিয়, আপুনি দিন ৰাত একাকাৰ কৰি সেই কামটো হৃদয়ৰ পৰা মনৰ পৰা কৰক, নিশ্চয় আপুনি এদিন ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। তো গাইজ খেলি ধূলি সামৰিলোঁ। এতিয়া আকৌ অলপমান ষ্ট্ৰেচিং কৰিম, দুই এটা প্ৰেক্টিচ কৰিম, এক্সাৰচাইজ কৰিম দুই এটা। আমি মাংস আছে আমাৰ কৰি আছোঁ ভাই বন্ধু দুটাই মিলি। চাকৰি জীৱন অকণ এক্সাৰচাইজ কৰিব লাগে, নহ'লে স্বাস্থ্যৰ পক্ষে খুব ভাল হয়। আপোনালোকে কৰিব নিজৰ শৰীৰটোক সদায় ডেইলি প্ৰেক্টিচ ৰাতিপুৱা কৰিলে নহ'লেও পিছবেলা হ'লেও 20ৰ পৰা আধা ঘণ্টা 1 ঘণ্টা মজা, একদম যিমান মজা পায় পাবে। ইমানখিনি দিব লাগে। বডিটো মানে ৰিলেক্স হৈ যায়। বহুত ধুনীয়া কথা কৈছে। শৰীৰ চৰ্চা মানুহৰ জীৱনত খুবেই গুৰুত্বপূৰ্ণ। নিয়মিত শৰীৰ চৰ্চা কৰিলে কেৱল শৰীৰ সুস্থ নাথাকে, মনো ভাল থাকে আৰু দৈনন্দিন জীৱনত শক্তি আৰু আত্মবিশ্বাসো বৃদ্ধি পায়। দিনে মাত্ৰ 20ৰ পৰা 30 মিনিট সময় শৰীৰ চৰ্চা কৰিলেও দীৰ্ঘদিন সুস্থ আৰু সুখী জীৱন যাপন কৰিব পাৰি। নিয়মিত এক্সাৰচাইজ হৈছে সুস্থ জীৱনৰ এটা ভাল অভ্যাস। তো বন্ধুসকল, দিনটো কটালোঁ এনেকৈ, আৰু এতিয়া সময় হৈছে ৰাতি আহাৰ গ্ৰহণ কৰা। তো এইফালে চাব পাৰে, আজি আছে আমলেট আছে, পাপৰ আছে, দালি আছে, আৰু মানে কি বুলি কয় ভাতকেৰেলা ভাজি আছিলে। মই ভাতকেৰেলা ভাজি নাখাওঁ, সেইটো কাৰণে নললোঁ। জীৱনত শান্তি মানে কেৱল ছাকচেছ নহয়, কেতিয়াবা নিজৰ মানুহৰ লগত বহি শান্তিত খোৱাটো এটা সুখ হয় আৰু এটা ছাকচেছ হয়। কেতিয়াবা মই ভাবোঁ, মই যি কৰিব বিচাৰোঁ সেইটো সঁচাকৈ পচিবল হয়নে? কিন্তু তাৰ পিছত এটা কথা মনত পৰে, যদি আমি নিজে নিজৰ ওপৰত বিশ্বাস নকৰোঁ তেন্তে আন কোনে কৰিব? দিনটো শেষ হয়, দিনটো শেষ হোৱাৰ পিছত ৰাতি আহে, কিন্তু সপোনবিলাক কেতিয়াও শেষ নহয়। প্ৰতিদিন মই নিজকে এটা কথা কওঁ, শ্ল' প্ৰগ্ৰেছ ইজ ষ্টিল প্ৰগ্ৰেছ। যদি আপুনি এই ভিডিঅ'টোত নিজৰ জীৱনৰ কিবা এটা অনুভৱ কৰিছে, তেন্তে বিশ্বাস কৰক, আপুনি অকলে কেতিয়াও নহয়। মই সদায় আপোনাৰ লগত আছোঁ। আমাৰ সকলোৰে নিজৰ নিজৰ সপোন থাকে, আৰু সেই সপোনক আমি বুটলিবলৈ হ'লে আমি কষ্ট কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু প্ৰতিদিনে আমি নিজৰ কৰিবলগীয়া কামবিলাক সুচাৰুৰূপে কৰি জীৱনটোত আগবাঢ়ি গৈ থকাটোৱে আমাৰ সকলোৰে কাৰণে ভাল হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ ফেমিলিৰ অংশ হৈ যাব, কাৰণ এই জাৰ্ণি আৰম্ভ হৈছে। See you in the next vlog.